নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে এটা বৰ সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল মিছা মাছৰ মছলা গ্ৰেভি। ৰেচিপিটোলৈ যোৱাৰ আগতে আপোনালোক সকলোকে জুলিছ জুহাল চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আহক তেনেহ'লে আজি ৰেচিপিটো চাওঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই আধা কেজি মিছা মাছ লৈছোঁ। এতিয়া মিছা মাছখিনি মই ভালকৈ বাছি ধুই ল'লোঁ আৰু এটা কেৰাহীত মই তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈছে, মই এতিয়া ধুই থোৱা মিছা মাছখিনি ইয়াতে দি দিছোঁ। আৰু জোখমতে অলপ নিমখ, অলপ হালধি দি গোটেই মাছখিনি ভালকৈ লৰাই দিছোঁ। মাছখিনি মোৰ ভালকৈ ভাজা হৈছে। মই এতিয়া এটা পাত্ৰত উঠাই লৈছোঁ। ডাঙৰ চাই 6টা আলু লৈছোঁ। আলুকেইটা এতিয়া মই মিহিকৈ কাটি ল'লোঁ। মিছা মাছৰ গ্ৰেভিৰ কাৰণে কি মছলা লাগিব চাওঁ আহকচোন। মোক লাগিব গোটা ধনিয়া, জিৰা গুড়া, ইলাচি, দালচিনি, কাশ্মীৰী জলকীয়া গুড়া, হালধি গুড়া, নিমখ, নহৰু, আদা, পিঁয়াজ আৰু কেঁচা জলকীয়া। মই এতিয়া কাটি থোৱা আলুখিনি ভালকৈ ভাজি ল'ম। এটা কেৰাহীত তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈছে, মই এতিয়া কাটি থোৱা আলুখিনি দি তাতে অলপ জোখমতে নিমখ আৰু অলপ হালধি দি গোটেই আলুখিনি ভালকৈ লৰাই 2 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। দুই মিনিট হ'ল, মই আলুখিনি এতিয়া ভালকৈ লৰাই দিছোঁ। আলুখিনি ভালকৈ সিজিছে। এতিয়া এটা পাত্ৰত মই আলুখিনি উঠাই ল'লোঁ। মছলাখিনি এতিয়া মই ভালকৈ মিক্সিত গুড়ি কৰি ল'ম। মই মছলাখিনিৰ কাৰণে জোখমতে নহৰু ল'লোঁ, আদা ল'লোঁ, কেঁচা জলকীয়া ল'লোঁ 5টা, জিৰা গুড়া ল'লোঁ 2 চামুচ, গোটা ধনিয়া ল'লোঁ 2 চামুচ, ইলাচি কেইটামান ল'লোঁ, অলপমান দালচিনি ল'লোঁ আৰু অলপমান পানী দি গোটেইখিনি ভালকৈ মিক্সিত গুড়ি কৰি ল'লোঁ। ডাঙৰ চাই পিঁয়াজ 5টা মই মিহিকৈ কাটি লৈছোঁ। এতিয়া আগতে আলু ভাজা কেৰাহীতে তেল আছেই, তাতে আৰু অলপ তেল দি মই তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি প্ৰায় গৰম হৈছেই। মই ইয়াতে শুকান জলকীয়া 4টা দিছোঁ, তেজপাত 3টা দিছোঁ, ইলাচি 3টা দিছোঁ, অলপমান দালচিনি দি দিছোঁ। এতিয়া শুকান মছলাখিনিৰ পৰা ধুনীয়া গোন্ধ এটা আহিছে। মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই গুড়ি কৰি থোৱা গোটেই মছলাখিনি দি তাতে নিমখ 1 চামুচ দিলোঁ, হালধি 1 চামুচ দিছোঁ, চেনি আধা চামুচ দিছোঁ, কাশ্মীৰী জলকীয়া গুড়া 1 চামুচ দিছোঁ আৰু গোটেই মছলাখিনি এতিয়া মই ভালকৈ লৰাই দিছোঁ। মছলাখিনি কেঁচা গোন্ধ নোযোৱালৈকে মই মছলাখিনি ভালকৈ ভাজি ল'ম। মছলাখিনিৰ পৰা এতিয়া ধুনীয়া গোন্ধ এটা আহিছে। মই এতিয়া মছলাখিনিত অলপমান গৰম পানী দি ভালকৈ লৰাই 2 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। ঢাকনিখন উঠাই এতিয়া আৰু এবাৰ মই ভালকৈ লৰাই দিলোঁ আৰু ভাজি থোৱা আলুখিনি দি আকৌ এবাৰ গোটেইখিনি ভালকৈ লৰাই মই অলপ সময়ৰ কাৰণে আকৌ ঢাকি থৈছোঁ। ঢাকনিখন উঠাই গোটেইখিনি এবাৰ মই ভালকৈ লৰাই দিছোঁ। এতিয়া গেছৰ জুইটো অলপমান বঢ়াই উতল এটা আহিবৰ কাৰণে দিছোঁ। ধুনীয়া উতল এটা আহিছে। এতিয়া মই ভাজি থোৱা মাছখিনি ইয়াতে দি ভালকৈ লৰাই দিছোঁ। এতিয়া মই গৰম মছলা 1 চামুচ দি আকৌ এবাৰ গোটেইখিনি ভালকৈ লৰাই দিছোঁ।
আজিৰ ৰেচিপিটো সম্পূৰ্ণ হ'ল মোৰ আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল মোৰ ৰেচিপিটো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ আৰু ভাল ভাল ভিডিঅ' লৈ আহিম আজিলৈ আহো নমস্কাৰ